हेलो गाइज नमस्कार की खबर मैं आহি पालोহি নাহৰৰ দেশ অৰ্থাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয় তো অতীতৰ স্মৃতিসমূহ ৰোমন্থন কৰি মই খুজকাঢ়ি আহি পালোহি এয়া লক্ষীনাথ বেজবৰুৱা গ্ৰন্থাগাৰ অৰ্থাৎ আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় লাইব্ৰেৰী ইয়াৰ পৰিৱেশটো আগৰ পৰাই ভাল লাগে আৰু এতিয়া সোমাই আহিও দেখি ইমান বেছি ভাল লাগিছে ন চাওকচোন ইয়াৰ মানে প্ৰতিটো সিজনৰ ফ্লাৱাৰ আপোনালোকে পাবই মানে ইমান ধুনীয়া পৰিৱেশটো আগৰ সেই পৰিৱেশটো ঘূৰাই পোৱা যেন লাগিলে গতিকে আৰু ফটো কেইখনমান উঠলাকে থাকিম নেকি গতিকে ঘপককে মই ফটো কেইখনমান উঠি লওঁ তাৰ পিছতে গলো মৰমৰ জসাগৰ কেণ্টিনৰ সেই আগৰ চাহৰ সোৱাদটো ল'বৰ বাবে তো আহি পালোহি ইয়াতে ধুনীয়াকৈ একাপ সৰি দুকাপ চাহ অৰ্ডাৰ দিছোঁ লগতে এজন দাদা গৈছিল নহয় পাহৰিছিলোঁ ক'বলৈ তো চাহ কাপ ধুনীয়াকৈ খালোঁ খাই বৈ ওলাই আহি তো আহিলোঁ আহি পেলাই এই পালোহি এইটো হৈছে এডমিনিষ্ট্ৰেটিভ ব্ৰাঞ্চ যোৱা পথটো আৰু সন্মুখতে আছে আমাৰ পাৰ্কখন তো পাৰ্কখনৰ কথা নকওঁ আৰু দিয়ক পাছত কোনোবা এদিন কওঁ তো তাৰপিছতে আমি গ্ৰন্থাগাৰৰ ভিতৰলৈ গ'লোঁ কিবা কিবি অলপ পঢ়োঁ বুলি কাৰণ বহুদিনৰ মূৰত লাইব্ৰেৰী গৈছোঁ যেতিয়া কিবা এটাতো পঢ়িবই লাগিব নহয় জানো গতিকে বোলো কিবা এটা পঢ়োঁ সন্মুখতে দাদাজন বহি আছিলে তেওঁ হহুৱাই আছে মানে তো তাৰপিছত আৰু জানমনু বুলি ক'লে মোৰ মনত পৰিলে ভাতকেইটা বোলো খাই আহোঁগৈ তো আগৰ সেই জানমনুখন নাই দেই আগৰহে আছিলে সেই বাঁহৰ জানমনু আৰু এতিয়া হৈ পৰিলে জানমনুখন পকাৰ একো নাই দিয়ক উন্নয়ন হৈছে ভালো লাগিছে কিন্তু সেই আগৰ খোৱা সোৱাদটো কিন্তু একেই আছে দেই তাৰপিছত পুনৰ আমি গ'লোঁ লাইব্ৰেৰীলৈকে তো লাইব্ৰেৰীত পঢ়ি আমনি লাগিলে কিমাননো পঢ়িম নহয় জানো গতিকে ফটো কেইখনমান আমি উঠিবলৈ বুলি বাঞ্ছা কৰিলোঁ গতিকে ফটো কেইখন ধুনীয়াকৈ উঠি ল'লোঁ আৰু সন্ধিয়া পৰত সেই বুলবুলি চাহৰ সোৱাদ কাপ পাহৰিব নোৱাৰি গৈ পালোগৈ বুলবুলি কেণ্টিন আৰু তাতে চাহ কাপ খালোঁ খাই পেলাই আকৌ ৰাওনা হ'লোঁ বাই বাই ভিডিঅ'টো যদি ভাল পাইছে তেতিয়া লাইক কৰক শ্বেয়াৰ কৰক